নমস্কাৰ সকলোকে মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে লক্ষী পূজাৰ অকণমান ভিডিঅ' ৰাখিলোঁ বুলি আপোনালোকক দেখুৱাব লৈছোঁ। আৰু এয়া নিহাই বাহিৰতে খেলি আছে, পূজাইও আছে বিচনাত, যিহেতু লক্ষী পূজা পূৰ্ণিমা 7টাৰ পিছতে লাগিব। আৰু ময়ো গা পা ধুই আজৰি হৈ ল'লোঁ, 7টাৰ পিছত লাগিব। তো মায়ে অকণমান বাগৰ দিছে, তো দেৰিকৈ সেইকাৰণে শৰাইভাগ আগবঢ়াব, সেইকাৰণে আমি তিনিওটা বাহিৰত এনেকৈ অকণমান কপ মাৰি আছোঁ। এয়া হৈছে সন্ধিয়া মায়ে অল্পনা চল্পনা আঁকি ৰেডি। আৰু মায়ে প্ৰত্যেক বছৰ এনেকৈ অল্পনা আঁকে। আপোনালোকে কেনেকৈ অল্পনা আঁকে কমেণ্ট কৰি জনাবচোন দেই। আৰু এয়া মাও ৰেডি, মই হৈছোঁ ৰেডি। আৰু আজিকালি নিহা কি হৈছে, ক'ৰবাত যাবৰ কাৰণে কাপোৰ পিন্ধিছোঁ বুলি ভাবিছে তাই, মই কোচত খুলিছে। মায়ে এয়া ঘট স্থাপন কৰিবৰ কাৰণে যোগাৰ জাতিখিনি কৰি আছে। এতিয়া মা লক্ষ্মীৰ গোটেইখিনি নিয়ম মায়ে ইয়াতে কৰিব, যিহেতু মা লক্ষ্মীক বেলেগভাগে স্থাপন কৰিব লাগিব লক্ষী পূজাৰ দিনাখন। তো মায়ে সেইকাৰণে থাপনাখনৰ তলতে এনেকৈ মা লক্ষ্মীক স্থাপন কৰিব লৈছে। আৰু এয়া প্ৰথমে জ্বলাইছিলে চাকি গছি, আৰু মই কাটি আছোঁ তামোল পাণ। মায়ে গোটেইখিনি যোগাৰ ঠিকেই কৰিলে, কিন্তু তামোল পাণখিনিহে কটা নহ'লে, তো সেইকাৰণে মই তামোল পাণখিনি কাটি দিওঁ বোলো। আৰু তামোল পাণ দুযোৰ এনেকৈ কাটি মেলি দি উঠি ইয়াৰ পিছত মায়ে পঢ়িব লক্ষী পাঁচালি। আৰু এয়া পূজাক অকণমান ভিডিঅ' কৰিব দিলোঁ। মা আৰু পূজা দুয়োটাই লগ হৈ কিনে কৰি আছে, পূজা কৰি আছে। আৰু এয়া চাকি গছি দেখিছে নহয় জ্বলি আছে, এয়া বাহিৰত দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এয়া মায়ে এতিয়া লক্ষী পাঁচালি পঢ়িবৰ কাৰণে আৰম্ভ হৈছে। আৰু মুকং কৰতি বাচালং পংগু লংঘতে গীত যত কৃপা তমং কৰিলে ব্যৱহাৰ নাই।
আৰু এইফালে মায়ে প্ৰসাদ ভাগিব লৈছে, তেনেকুৱাতে আহি পালে পাপাক আহি পালে তো অকণমানিজনী দেখিছেনে, নিহাই পাপাকক চাই একেথৰে ৰৈ গ'ল, যেনিবা কিবা বেলেগ বস্তু আহিছে। মানে বাপেক অহাৰ পৰা খুব ফূৰ্তি আৰু তাই। এয়া নিহাই পূৰা বাপেকৰ লগত খেলি আছে, ইফালে তন্বী পূজা খেলি আছে, ইহঁত দুয়োটাই খেলি আছে। ইয়াত দেখিছেনে তাই ফূৰ্তি বাপেকক দেখি কিনে কি হাঁহন মাৰিছে আৰু কোনে পায় আৰু তাইক। আৰু যিয়েই নহওক পূজা পাতল ভাঙি মাহ প্ৰসাদ দিনটো যিহেতু ব্ৰতত আছোঁ তো ভাতৰ যোগাৰ কৰিছোঁ। এয়া হৈছে তিয়ঁহ চালাড, বেঙেনা পিটিকা আৰু ইফালে বিলাহী আলু পিটিকা। কোনে কোনে বিলাহী আলু পিটিকা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন, মোৰ খুব প্ৰিয়। আৰু এয়া হৈছে মগু দালি বইল। আৰু এনেকৈ আমি এতিয়া দিনত যিহেতু একো ভাত খোৱা নাছিলোঁ তো ৰাতি এনেকৈ ভাত পানী খাম বুলি ভাবি তো সোনকালে বনাই দিছোঁ। যদিও দিনটো ব্ৰতত আছোঁ কিন্তু ভোক একেবাৰে লগা নাই, কিয় বাৰু নাজানো, হয়তো মাহ প্ৰসাদ খাই দিয়াৰ কাৰণে। আৰু ফাইনেলি ভাত পানী খাই উঠিলোঁ আৰু ইমান ভাগৰ লাগিছে, ভাগৰ মানে দিনটো একো নোখোৱা জুতি ওলাই গৈছে। আজিলৈ আহিছোঁ, বাই।